বন্ধ হৈছে আমি পুলি আনিব আহিছিলোঁ ন গেটিত বম তালা কথাটো বেয়া হৈ গ'ল ন এইটো তালা দেখিছেনে তালা এইটো কেছটো বেয়া হৈ গ'ল ন তো এতিয়া আপোনালোকে দেখিলে যে বৰ্তমান তালা লাগি আছে চ' এতিয়া উপায় নাই ভিতৰত সোমাব নোৱাৰোঁ তো মানুহটোৱে ক'লে যে ৰাতিকে আহিবা যদি চাব মন আছে তো এতিয়া উপায় নাই আৰু আমি ৰাতিকে আহিব লাগিব আৰু ভাইটিহঁত ব'লা যাওঁ তো আপোনালোকক কৈছিলোঁ নহয় যে ৰাতিকে আহিব দিছে বুলি তো ৰাতিকৈ আহি গ'লোঁ তো ব'লক আপোনালোকক লৈ যাওঁ আজি নাৰ্চাৰীৰ ভিতৰলৈ আৰু দেখাওঁ ইয়াতে কি আছে একেলগে চাওঁ আমি মিলিজুলি আৰু যদি আপোনালোকে ইয়াতে আহিব বিচাৰে আহিব পাৰে আৰু যদি আপোনালোকক কিবা লাগে ইয়াৰ পৰা তেনেহ'লে কিনিব পাৰে আপোনালোকে আহি কেনে আপোনালোকক এড্ৰেছটো দি আছোঁ ভিডিঅ'টোৰ মাজত তো ভিডিঅ'টো চাওক ভালদৰে এই ঘৰটো চাওক কি সুন্দৰ ঘৰ চাৰিওফালে সেউজীয়া দেখ ৰোলকা ইণ্টাৰভিউ ল'ব আহিছে আলুই এইটো দেখোন গ্ৰীণ হাউচৰ ভিতৰত শহাপহু বাপৰে এইটো আকৌ কি কৰিবৰ কাৰণে এটা থৈ দিছে অ' ৰুবুল দা এইটো কি আকৌ বেপাৰ কৰিবৰ কাৰণে আনিছা নেকি আৰু পেচা যদি কবি মোকো এটা লগা আছে তো বলক আপোনালোকক লৈ যাওঁ একবাৰ আমাৰ এই নাৰ্চাৰীৰ ভিতৰলৈ আৰু আপোনালোকক দেখাওঁ যে ইয়াতে কি ধৰণৰ ফুল আছে বা ইয়াতে মানে বহুত ধৰণৰ বস্তু আছে ফলৰ পৰা আদি কৰি শাকৰ পৰা আদি কৰি মানে বিভিন্ন ধৰণৰ বস্তু আছে তাতে আপোনালোক এটা এটাকৈ নাম ক'লে মানে মোৰ মাথা বিষাব চ' মই এটা এটাকৈ নাম নকওঁ আপোনালোকক দেখাওঁ এটা এটাকৈ কি বস্তু আছে আৰু আপোনালোকে ভ্লগটো এনজয় কৰক আৰু ভ্লগটো লাইক কৰিবলৈ একদম নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈতো একদম নাপাহৰিবই এইটো যিটো ফুল দেখিছে সকলোৰে ঘৰতে পায় কিন্তু এই ফুলটোৰ নাম বহুতে নাজানে এই ফুলটোৰ নাম হ'ল নয়নতৰা আৰু যদি আপোনালোকৰ ঘৰত এই ফুলটো আছে তেনেহ'লে কমেণ্ট কৰি ক'ব বন্ধুসকল এই লেচু গাছটো দেখিছেনে আপোনালোকে এই লেচু গাছডালত মানে বহুত সৰুৰ পৰা লেচু লাগে আৰু যোনটো লেচু লাগে ইয়াতে তাৰে ভিতৰত মানে গুটি নাথাকে মানে থাকে কিন্তু একদম নাথাকাৰ নিচিনাই যদি আপোনালোকে খাব বিচাৰে আৰু এইটো মানে আমাৰ ইয়াৰে নহয় বাহিৰৰ হয় আৰু এই গছটো আপোনালোকেতো চিনি পায়ে মানে এইটো আৰু বিভিন্ন ধৰণৰ সাইন্টিফিক ফাইদা আছে আপোনালোকৰ ঘৰটো এইটো থাকিবই লাগে মানে চবৰ ঘৰত থাকে এইটো এই ফুলটোৰ নামটো আপোনালোকে জানেই চাগে যদি নাজানে মই কৈ দিওঁ এই ফুলটোৰ নাম হ'ল অশোক ফুল আৰু বেছিভাগ গাঁৱলীয়া ঘৰৰ ভিতৰত মানে এইটো ফুল থাকে আৰু ইয়াতে বিভিন্ন ধৰণৰ ফুল আছে তাৰে ভিতৰত থুজা চাইকাছ বা কথেন্দ্ৰ লাজুকীলতা এনেকুৱা বহুত ধৰণৰ ফুল আছে মানে বহুতৰ নাম নাজানো আৰু এই দেশখনৰ ওপৰত আপোনালোকে দেখিছে নহয় ৰঙা টাবৰ ভিতৰত থকা এইকেইটাৰ নাম হ'ল মানি প্লেণ্ট আৰু এই যোনকেইটা বগা ভিতৰত আছে এইকেইটা মানে নাম নাজানো এইকেইটা আমাৰ ইয়াৰে নহয় ফৰেনৰ হয় চ' ইয়াৰ নামটো মই বৰ্তমান বাৰু নাজানো আৰু এইকেইটাৰ নামো নাজানো এইকেইটাও আমাৰ ইয়াৰে নহয় ফৰেনৰ হয় আৰু আপোনালোকে জানেই নহয় এল'ভেৰা আমাৰ স্কিনৰ কাৰণে কিমান ভাল মানে ইয়াতে এল'ভেৰাৰ 4টা ভেৰাইটি আছে মানে এইকেইটা দেখিছে নহয়
মানে বাহিৰা জেগাৰ 4টা ভেৰাইটি আছে এল'ভেৰাৰ যদি আপোনালোকে এল'ভেৰা বিচাৰে তেনেহ'লে আপোনালোকে ইয়ালৈ আহিব পাৰে আৰু এল'ভেৰা আপোনালোকে নিব পাৰে আৰু এইটো যিটো ফুলৰ গাছ দেখিছে নহয় এইটোৰ নাম হ'ল ইণ্ডিয়ান গাৰ্ডেন প্লেন মানে এইটো আমাৰ অসমৰ নহয় বাহিৰৰ হয় মানে ইণ্ডিয়াত নাপায় এইটো আৰু এইবিলাক হ'ল মানে এইটো ভালে ৰাখিবৰ কাৰণে সাৰ বা বেলেগ অন্য প্ৰজুলি যিহেৰে মানে এইবোৰ ভালে ৰাখিব লাগে আৰু ইয়াত টাব দেখিছে নহয় কিমান আছে আৰু এইটোৱে হ'ল মেইন পানী দিয়া বস্তুটো